মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ পাঠত আমি সমাসৰ কিছু কথা আলোচনা কৰিছিলোঁ। সমাস কাক বোলে, সন্ধি আৰু সমাসৰ পাৰ্থক্য, সমাসৰ প্ৰকাৰ, তাতে আমি দ্বন্দ্ব সমাসৰ বিষয়ে অলপ আলোচনা কৰিছিলোঁ। আজি আমি দ্বন্দ্ব সমাসৰ ভাগ কেইটা কি আৰু তাৰ বিষয়ে আলোচনা কৰিম। আমি প্ৰথম পাইছিলোঁ যে যি সমাসত ব্যস্ত পদবোৰ প্ৰধানভাৱে ব্যৱহাৰ হোৱা দেখুওৱা হয় বা প্ৰধানভাৱে ব্যৱহৃত হয় সেইবিলাককে দ্বন্দ্ব সমাস বোলে। এতিয়া দ্বন্দ্ব সমাস তিনি প্ৰকাৰৰ: ইতৰেতৰ দ্বন্দ্ব, সমাহাৰ দ্বন্দ্ব, একশেষ দ্বন্দ্ব। এতিয়া ইতৰেতৰ দ্বন্দ্ব কি? যি দ্বন্দ্ব সমাসত সমাস হোৱা পদকেইটাৰ অৰ্থ একে থাকে, অৰ্থাৎ অৰ্থ স্পষ্ট হৈ থাকে, তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে। যি দ্বন্দ্ব সমাসত সমাস হোৱা পদকেইটা তাৰ অৰ্থ একেই থাকে বা স্পষ্ট হৈ থাকে অৰ্থটো, তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে। যেনে গুৰু শিষ্য, ইয়াত গুৰু আৰু শিষ্য দুটা পদ, ব্যস্ত পদ দুটা আৰু দুইটাই সমভাৱে প্ৰকাশিত হৈছে। সেই এনেকুৱা ধৰণৰ সমাসকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে। তেনে ধান চাউল, ধান আৰু চাউল, এতিয়া দুইটা ব্যস্ত পদে সমভাৱে ইয়াত ব্যৱহৃত হৈছে। স্বৰ্গ নৰক, ইয়াতো স্বৰ্গ আৰু নৰক, এই দুটাক স্বৰ্গ নৰক বুলি একেলগে কৈছে। আৰু তেনেকে লৱ কুশ, লৱ আৰু কুশ, এনেধৰণৰ যিবিলাক ব্যস্ত পদ একে বা সমানভাৱে দেখুওৱা হয় তেনেধৰণৰ সমাসকে দ্বন্দ্ব সমাসকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে। তাৰপিছত পাওঁ আমি সমাহাৰ দ্বন্দ্ব। সমাহাৰ দ্বন্দ্বটো কি? যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থ প্ৰকাশ কৰাৰ উপৰিও অন্য অৰ্থ প্ৰকাশ কৰে, তাকে সমাহাৰ দ্বন্দ্ব বোলে। কি বুলি কৈছে ইয়াত? যে সমস্ত পদটোৱে ব্যস্ত পদবিলাকৰ যিটো অৰ্থ সেইটো প্ৰকাশ কৰাৰ উপৰিও অন্য কিছু অৰ্থও প্ৰকাশ কৰে, তেনেধৰণৰ দ্বন্দ্ব সমাহাৰ দ্বন্দ্ব বোলে। এতিয়া উদাহৰণটো চালে তোমালোকে বুজিবলৈ সুবিধা হ'ব। চোৱাচোন, এতিয়া পাকঘৰৰ কাঁহী বাতি। পাকঘৰৰ কাঁহী বাতি বুলি কওঁতে কাঁহী বাতি সমাসটোৱে, এইটো কাঁহী বাতিটো সমাস, এই কাঁহী বাতি সমাসটোৱে কেৱল কাঁহী আৰু বাতিক বুজোৱা নাই, পাকঘৰত ব্যৱহাৰ হোৱা গোটেই বাচনখিনিকে, কাঁহী বাতি ঘটি লোটা চৰিয়া হেতা যিমানবিলাক বাচন আছে গোটেই বাচন বৰ্তনখিনিকে এই কাঁহী বাতি সমাসটোৱে বুজাইছে। তাৰমানে কাঁহী বাতিৰ উপৰিও আৰু অন্য বহুত ধৰণৰ বস্তু ইয়াত সোমাই আছে। ঠিক তেনেকৈ চোৱা, বাৰীৰ তামোল পাণ। বাৰীৰ তামোল পাণটোৱে বাৰীখনত থকা অকল তামোল আৰু পাণ গছৰ কথাকে বুজোৱা নাই, ইয়াত বাৰীখনত থকা অন্য যিবিলাক গছ আছে, আম কঁঠাল জামু লেটেকু বা অন্য যিমানবিলাক গছ আছে গোটেই গছ গছনিখিনিকে এই তামোল পাণ সমাসটোৰ দ্বাৰা বুজাইছে। তাৰমানে সমাহাৰ দ্বন্দ্বত যিটো দেখুওৱা হয়, সমাসত যিকেইটা শব্দই যিটো বুজায় তাৰ উপৰিও অন্য কিছু অৰ্থও ইয়াত সোমাই থাকে। সেইকাৰণে সমাহাৰ মানে সমষ্টি, তামোল পাণৰ উপৰিও ইয়াত আমি আৰু বহুত কিবা কিবি গছৰ কথা পাম। গতিকে এনেধৰণৰ দ্বন্দ্বকে সমাহাৰ দ্বন্দ্ব বুলি কয়। আকৌ আমি ৩ নম্বৰ ভাগটো পাওঁ একশেষ দ্বন্দ্ব। এইটো কেনেকুৱা ধৰণৰ দ্বন্দ্ব? যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ শেষৰবোৰ লোপ হৈ প্ৰথমটো মাত্ৰ বহুবচন হৈ ব্যৱহাৰ হয়, তাকে একশেষ দ্বন্দ্ব বোলে। যেনে চোৱা কি ক'ব খুজিছে কথাটো, উদাহৰণলৈ গ'লে আমি কথাটো ভালকে বুজি পাবা। ৰাজু বিজু জিতু নিপু আহিব, কিন্তু এইটো যেতিয়া আমি সমাস কৰিম তেতিয়া কি হ'ব? ৰাজুহঁত আহিব। তাৰমানে আমি প্ৰথম ব্যস্ত পদটো, এইটো প্ৰথম ব্যস্ত পদ, এইটো লৈ বাকীখিনি আঁতৰাই তাতে আমি হত বহুবচনটো লগাই দিম। হতটো লগাই দিয়াৰ লগে লগে কি হ'ব? আমি গোটেইখিনিকে বুজোৱা যাব যে ৰাজুহঁত আহিব। তাৰমানে পিছৰখিনি লোপ হৈ ইয়াত হত
বহুবচনটো ব্যৱহাৰ হয় এতিয়া প্ৰথম ব্যস্ত পদ ৰাজুৰ পাছত হত বহুবচন ব্যৱহাৰ হৈছে তেনেকৈ আমি আৰু বহুত ধৰণৰ বাক্য কওঁ গতিকে এই ধৰণেৰে বহুবচন কৰি প্ৰথম ব্যস্ত পদটোৰ লগত বহুবচন কৰি এই দ্বন্দ্ব সমাসটো বুজোৱা হয় তাৰপিছত এতিয়া আমি কেইবিধ দ্বন্দ্ব সমাস পালো তিনিবিধ দ্বন্দ্ব সমাস ইতৰেতৰ দ্বন্দ্ব সমাস তাৰপিছত পাইছিলো আমি ইতৰেতৰ দ্বন্দ্ব সমাস 2 নম্বৰতে পাইছিলো সমাহাৰ দ্বন্দ্ব সমাস আৰু 3 নম্বৰতে একশেষ দ্বন্দ্ব সমাস গতিকে দ্বন্দ্ব সমাসৰ ভাগ কেইটা সেইকেইটা তাৰপিছত পাওঁ আমি এতিয়া 2 নম্বৰ আমাৰ সমাসৰ ভাগটো আছিলে দ্বিগু সমাস এটো কি যে সংখ্যাবাচক শব্দৰ লগত আন শব্দৰ যি সমাস হয় তাকে দ্বিগু সমাস বোলে সংখ্যাবাচক শব্দৰ লগত আন শব্দ আন বিশেষ্য পদ যেতিয়া লগ হ'ব তাকে দ্বিগু সমাস বোলে ইয়াত সংখ্যাবাচক শব্দটো সদায় আগত বহে যেনে চাবা সংখ্যাবাচক শব্দ এইটো তিনিআলিৰ সমাহাৰ তিনিটো সংখ্যাবাচক শব্দ তিনিআলিৰ সমাহাৰটোক আমি সমাস কৰিলে হ'ব তিনিআলি এটা তিনিটো সংখ্যাবাচক শব্দটো প্ৰথম ব্যৱহাৰ হৈছে তাৰ লগত আলিটো যোগ হৈছে গতিকে এই সংখ্যাবাচক শব্দবোৰ থকা সমাসবিলাক দ্বিগু সমাস তেনেকৈ চোৱা 2 মাহৰ মাজৰ দিন দুমাহী এতিয়া দতুকাৰে দু এটোৱে 2 শব্দ বুজাইছে গতিকে প্ৰথম সংখ্যাবাচক শব্দটো বহিছে তেনেকৈ তিনি ফলৰ সমাহাৰ ত্ৰিফলা ত্ৰি মানে তিনি গতিকে তিনিটা ফলৰ য'ত সমাহাৰ সেই সমাসটো হয় ত্ৰিফলা এটো সংখ্যাবাচক শব্দ তেনেকৈ 9টা ৰত্নৰ সমাহাৰ নৱৰত্ন নৱটোৱে 9 বুজাইছে নৱ যোগ ৰত্ন গতিকে এই সংখ্যাবাচক শব্দবোৰ সদায় আগত বহে এনেকুৱা সংখ্যাবাচক শব্দৰে যিবিলাক সমাস হয় সেইবিলাকে কয় দ্বিগু সমাস তোমালোকে কথাবোৰ বুজি পাইছা নিশ্চয় তাৰ পিছত আমি পাওঁ বহুব্ৰীহি সমাস এইটো এটা সমাস যি সমাসত সমস্ত পদটোৱে ব্যস্ত পদবিলাকৰ বুৎপত্তিগত অৰ্থ নুবুজায় আন বিশেষ অৰ্থ প্ৰকাশ কৰে তাকে বহুব্ৰীহি সমাস বোলে যিটো শব্দবিলাকৰ ব্যস্ত পদবিলাকৰ যিটো শব্দগত অৰ্থ সেইটো নুবুজায় অন্য বেলেগ অৰ্থ বুজায় তেনেকুৱা সমাসক বহুব্ৰীহি সমাস বোলে যেনে চোৱা আমি আগতো এইবিলাক উদাহৰণ লৈছিলোৱে বিনা আছে পানীত যাৰ বিনা পানী বিনা আছে পানীত যাৰ বিনা পানী তাৰ মানে বিনা যাৰ হাতত আছে তেওঁ বিনা পানী কিন্তু এই বিনা পানী শব্দটোৱে আমি এগৰাকী বিশেষ দেৱীক বুজাও যে যাৰ নাম সৰস্বতী এটা বিনা পানী বুলি ক'লে আমি সৰস্বতীক বুজি পাম গতিকে সেই শব্দগত অৰ্থ নুবুজায় অন্য এটা অৰ্থ এই বিনা পানী শব্দটোৱে বুজাইছে গতিকে এনে ধৰণৰ সমাসবিলাকক বহুব্ৰীহি সমাস বোলে আৰু উদাহৰণ চাবা চক্ৰ আছে পানীত যাৰ ফুল আছে পানীত যাৰ তেনেকৈ সেইবিলাকো মানে বহুব্ৰীহি সমাসতে পৰে এটা বহুব্ৰীহি সমাস আকৌ 3 প্ৰকাৰৰ কি আছে এটা কৰ্মধাৰয় বহুব্ৰীহি তৎপুৰুষ বহুব্ৰীহি ব্যতিহাৰ বহুব্ৰীহি এই কেইটাৰ বিষয়ে আমি পিছৰ পাঠত আলোচনা কৰিম আজিলৈ ইয়াতে সামৰিব খুজিছো তোমালোকে কথাবোৰ তোমালোকৰ বহীত লিখি লবা আৰু নিজে বুজিবলৈ চেষ্টা কৰিবা